কি কি কাৰ্যসূচী হৈ আছে? একচুৱেলি এইটো ভলিউম 4 হয়, মানে 4th এডিশ্যন আছাম ৰাইডাৰ্ছ মিট। তো এইটো মানে আমি ভলিউম 4 টো বনচুৰ ব্ৰাদাৰ্ছ মটৰচাইকেল ক্লাবে পষ্ট কৰিছে। আৰু এইটো ষ্টাৰ্টিং ফ্ৰম টুডে 7th আৰু কালিলৈ হ'ব 8 তাৰিখ আৰু 9 তাৰিখত ব্ৰেকফাষ্ট আৰু লাঞ্চ কৰাই পেলাই আমি ইহঁতক বিদায় দিম। চ' বেচিকেলি আছাম ৰাইডাৰ্ছ মিটটো হ'ল কিয় পতাৰ কাৰণে হয়, এইটো মানে আমাৰ এটা ৰাইডিং কালচাৰ হৈ গ'ল আজিকালি নৰ্থ ইষ্টত আৰু ইণ্টায়াৰ ইণ্ডিয়াতো ৰাইডিং কালচাৰ হৈ আছে আজিকালি। ৰাইডিং কালচাৰ ইন দ্য চেন্স লাইক আমি যেনেকুৱা প্ৰটেক্টিভ গিয়াৰ পিন্ধি পেলাই ৰাইড কৰিব লাগে, ছেফটি গিয়াৰ পিন্ধি পেলাই ৰাইড কৰিব লাগে, যেনেবা হেলমেট পিন্ধিব লাগে, জোতা পিন্ধিব লাগে, মানে চেণ্ডেলবোৰ পিন্ধি কিনি ৰাইড কৰিলেতো কেতিয়াবা শ্লিপ হৈ যায়, এক্সিডেণ্ট হোৱা চান্সেছবোৰ থাকে। আৰু কেতিয়াবা আমি কি কৰোঁ, এক্সিডেণ্ট হোৱা পালে আমি ব্লাড ডোনেশ্যন কেনেকৈ কৰিব লাগে, আৰু ব্লাড ডোনেশ্যন কৰিলে আমাৰে ভাল, চবৰে ভাল, সেইকেইটা মানে কি কয় এইটো প্ৰমোট কৰিবৰ কাৰণে আমি ৰাইডিং কালচাৰটো আমাৰ আসামত এইটো হৈ আছে আৰু এণ্টায়াৰ নৰ্থ ইষ্টত। আমি বেচিকেলি এইটো ব্ৰিজিং দ্য গেপ ডিফাৰেণ্ট কমিউনিটিজ। আৰু ৰাইডিং বুলি ক'লে আমি মটৰচাইকেল ক্লাবছ বুলি কোৱাৰ লগে লগে তাতে ধৰ্ম নাই, ভাষা নাই আৰু একো নাই, ৱেডাৰ ইউ আৰ হোৱাইট অৰ ব্লেক, চব আমি একে, আমি চব ৰাইডিং ব্ৰাদাৰহুড। সেইটো কাৰণে এইটো পতা হয়, চবকে আমি ইউনাইট কৰাৰ কাৰণে। কিমানজন অংশগ্ৰহণ কৰিছে ৰাইডাৰ্ছ? টুডে একচুৱেলি ৰেজিষ্টাৰ্ড মেম্বাৰ্ছ আৰ 357 আৰু এতিয়াতো আহি আছে, আপোনালোকে দেখি আছে পিছপিনেও ৰাইডাৰ্ছবোৰ ভৰ্তি হৈ আছে। য়েছ, এণ্টায়াৰ নৰ্থ ইষ্টৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছে আৰু দিল্লীৰ পৰা মোটামুটি 2জনমান আছে, দিল্লীৰ পৰা 3জন, আৰু ভূটানৰ পৰা 26জন আছে, আৰু ছিকিমটোতো নৰ্থ ইষ্টৰ পাৰ্ট হয়, আৰু নেপালৰ পৰাও আছে। ত' বেচিকেলি এণ্টায়াৰ নৰ্থ ইষ্ট আৰু দিল্লী, ৱেষ্ট বেংগল এণ্ড ভূটান এণ্ড নেপাল। ত' সেইখিনি ইয়াতে। আৰু আমাৰ বস্তুটো হ'ল বড়োলেণ্ডটো আমি কেনেকৈ প্ৰমোট কৰিব পাৰে। বা আগতে বড়োলেণ্ডটো অশান্তি জেগা বুলি কোৱা আছিলে, বম ফুটে, ক'ৰবাত কিডনেপিং হয়, সেইকেইটা বস্তুটো শুনি আছিলে মানুহকেইটা। তো আমি এইটো আছাম ৰাইডাৰ্ছ মিটটো ভলিউম 4 টো এইটো কাৰণে ৱাচ কৰিছোঁ, যাতে মানুহকেইটা আহক, মানে ৰাইডাৰ্ছ দি থ্ৰু যাতে ইহঁতে নিজৰ জেগাত যাই পেলাই আমাক এক্সপ্ল'ৰ কৰে, আমাক মানে হাইলাইট কৰে টুৰিজম পটেঞ্চিয়েল আমাৰ কেনেকা, বড়োলেণ্ডৰ জেগাটো কেনেকা, আমাৰ ইটিং হেবিটছটো কেনেকা, এনেকৈ আমাৰ ট্ৰেডিশ্যনেল ডিছেছ, বড়োলেণ্ড ট্ৰেডিশ্যনেল ডিছেছটো বহুত ভাল। আমাৰতো মানে চব নেচাৰেল বস্তু খোৱা হয়, তো সেইকেইটা বস্তুটো আমি, আৰু আমাৰ ট্ৰেডিশ্যনেল ডান্সেছবোৰ আছে, যেনিবা আমি অকল বড়ো ডান্সবিলাক প্ৰমোট নকৰোঁ, আমি ইয়াতে ৰাজবংশী হ'ব, গাৰো হ'ব, নেপালী হ'ব, এছামিজ হ'ব, সেইকেইটা মানে আমি ইয়াতে হাইলাইট কৰিব বিচাৰিছোঁ।